কবিতাৰ শিৰোনাম এৰাইভেল টাৰ্মিনেলৰ পৰা। জোনৰ বুকুত হেঁপাহৰ পতাকা উৰুৱাই মই ৰৈ আছোঁ। আজি মোৰ পৃথিৱী অহাৰ কথা, বহুদিন নেদেখা সেই যে আমাৰ পুৰণি পৃথিৱী। চিনি পোৱা জানো মোক, সুদূৰৰ সেই একমাত্ৰ ৰঙীন গ্ৰহটোৰ অচিনাকি প্ৰেমিক মই। বিভোৰ হৈ চাই থাকোঁ বৰফৰ বগা ব্লাউজ আৰু সাগৰৰ নীলা শাৰী। আজিৰ আকাশখনৰ কথাই বেলেগ, কাৰোবাৰ ইমেইলত স্বপ্নৰ এটাচমেণ্ট, কোনোবা অহাৰ এক ভীষণ খবৰ। ঠিক চিনি পাবাতো মোক, আশাৰ প্লে কাৰ্ড লৈ মই ৰৈ থাকিম এৰাইভেল টাৰ্মিনেলত। কাৰোবালৈ যদি ৰৈ নাথাকোঁ, ক'ৰবালৈ যদি গৈ নাথাকোঁ, সেয়া জানো জীৱন? বুকু কঁপি আছে মোৰ, আজি যে তুমি অহাৰ কথা।